হাই এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালেই আছে। আৰু মই এতিয়া ব্ৰেকফাষ্টৰ কাৰণে লৈছোঁ। চিৰা লৈছোঁ অলপমান আৰু অলপমান ক্ৰীম ল'ম। মই সেইটোৱে হ'ব আজি মই এনে ক্ৰীম আৰু চিৰা খাই বহুতেই ভাল লাগে। মই কিন্তু বহুতেই ভাল পাওঁ। এয়া আমাৰ ধনিয়া স্পেচিয়েলি গোটা ধনিয়া হয়। ধুই পেলাই শুকুৱাই দিছোঁ। গোটা ধনিয়া ধুই শুকুৱাই পেলাই ভাল পিচিবলৈ সহজ হয়। এতিয়া মই লাঞ্চৰ কাৰণে ষ্টাৰ্ট কৰি লাঞ্চ বনাম। দুপৰীয়াৰ ভতুৱা শাক হয়, ভতুৱা শাক বাছি লৈছোঁ। ভতুৱা শাক হয়, বাছি কৰি চাফা কৰি ল'ম। শাকত দিবলৈ বিলাহী নাই, বিলাহী লৈছোঁ। এইটো বিলাহী হয় আৰু বিলাহী নহ'লে ভাল লাগে শাকখিনি। সেইকাৰণে মই বিলাহী কেইটামানে আছিলে সেইটোৱে লৈ লৈছোঁ। ভাজিবলৈও সুবিধা হয়, সেইটো কাৰণে কাটি ল'ব লাগে। চাফা কৰি কাটি লৈছোঁ শাকখিনি। নহৰু আদা অকণ ভাজি লৈছোঁ। অকণমান শুকান মাছেদি বনাম। আলু কাটি আলু বইল কৰি লৈছোঁ। নহৰু আদা ভাজিছোঁ আৰু ইয়াত আলু বইল কৰি পেলাই শুকান মাছত দি দিম। শুকান মাছখিনি খাই ভালেই লাগে। নহৰু আদা আৰু পিঁয়াজ চিম্পুলকৈ বনাম, একো মছলা চছলা নিদিওঁ মই। আৰু মোৰ কাৰণে এটা আলু পৰঠা বনাইছোঁ। মোৰ ভাত খাবও মন যোৱা নাই, গতিকে আলু পৰঠাই খাম বুলি ভাবিছোঁ। আৰু শাক ভাজিখিনি মই খোৱা নাই, জাতিয়ে ফ্ৰেঞ্চ ভাজি আছিলে সেইটো সৈতেই খাইছোঁ। ভাত পানী খাই আজৰি হ'লোঁ। সন্ধিয়াই হ'ল, 4টামানেই বাজিলে। ভিডিঅ'টো চাই ভাল লাগিলে লাইক, কমেণ্ট